তুমি আহিলা? এয়া পাইছোহি। আজি ইমান দেৰি হ'ল যে? আজি বহুতকেইখন মিটিং এটেণ্ড কৰিবলগীয়া হ'ল। ভাল খবৰ আছে, ফাইনেলি উই ডিড ইট। এই গিজাৰটো অন কৰি দিবাচোন, অলপ ফ্ৰেছ হৈ লওঁ। মই অন কৰি থৈ আহিছোঁ, তুমি যোৱা। মাইনা চাওঁ, এইবোৰ এতিয়া সামৰা। শুবৰ হ'ল নহয়? গুড নাইট। Good night. আহা, ডিনাৰ ৰেডি কৰিছোঁ। গৈছোঁ। কি ভাল খবৰৰ কথা কৈছিলা? ফাইনেলি উই ক্ৰেক দ্য ডিল। মানে সেই যে এৰিয়াটোৰ কথা কৈছিলোঁ তোমাক, তাত মাইনিঙৰ বাবে গভৰ্ণমেণ্টে এপ্ৰুভ কৰি দিলে। তাত মোৰ আগৰ পৰাই শ্বেয়াৰ আছিলেই, কিন্তু এতিয়া ভাল কথাটো হ'ল যে নাও ইটছ কমপ্লিটলি লিগেল, ন' ৰিস্ক, ন' থাৰ্ড পাৰ্টি ইছ্যু। কিন্তু ইমানবোৰ প্ৰটেষ্ট চলি আছে, মানে ছ'চিয়েল মিডিয়াত, পৰিৱেশ, জৈৱ বৈচিত্ৰ্য এইবোৰ। এইবোৰ ইউজলেছ কাৰবাৰ। ইমান দিনৰ পৰা তাত কাম কৰি আছোঁ, ইভেন এতিয়া অথৰিটিও আমাৰ লগত আছে। তথাপিও প্ৰটেষ্ট ভালকৈ চলি আছে। টুইটাৰতো হেছটেগ কেম্পেইন চলিছে। দেখিছোঁ মই। তুমি এইবোৰ চিন্তা নকৰিবা, চব পইচাৰ খেল। কেইদিনমানৰ পাছত চব চুপ হৈ যাব, মানে চুপ কৰাৰ পৰা যাব। আই উইল হেণ্ডেল ইট। তেওঁলোকৰ দাবীবোৰত নিশ্চয় কিবা এটা যুক্তি আছে। এনভাইৰমেণ্টৰ ওপৰত নিগেটিভ ইম্পেক্ট থাকিবতো। যুক্তি থাকিব পাৰে, কিন্তু পৃথিৱীখনটো আগবাঢ়ি আছে। ডেভেলপমেণ্ট ইজ মাষ্ট। মই নকৰিলে আন কোনোবাই কৰিব। আৰু আজিকালি নিজৰ বাদে কোনেও আন কাৰো কথা নাভাবে, চব চেলফিছ। মইনো এইবোৰ কাৰ কাৰণে কৰি আছোঁ? তোমাৰ কাৰণে, মাইনাৰ ভৱিষ্যতৰ কাৰণে। তুমি সেইবোৰ বাদ দিয়া, তুমি আমাৰ কথা ভাবা, মাইনাৰ ভৱিষ্যতৰ কথা ভাবা, আৰু পাৰিলে আৰু এটা মাইনাৰ কথা চিন্তা কৰিম দিয়া। মাইনা শুলে নি? অলপ আগত শুৱাই থৈ আহিছোঁ। দিনটো আজি মোবাইলটো পিটিকি পিটিকি কিবা কিবি আঁকি আছে।
ভৱিষ্যতৰ কথা চিন্তা কৰিবনে?